কন্ট্ৰল কৰিব নোৱাৰা যদি কেলে ইমানকে খাওঁ? পৰিস্থিতিত পৰি খাবলগীয়া হলো। কি পৰিস্থিতিত পৰি খাবলগীয়া হ'ল? বটলটো মুখতে হোৱা থাকিলে। মানুহ যদি আমাৰ লংপেণ্ট পিন্ধি দাম বঢ়াই দিছে স্পৰ্টিং পিন্ধি, আমি মেখেলা পিন্ধো কি ডাঙৰ কথা বৈ। এই বেদলি, তোৰ লগত দুটামান কথা পাতিব পাৰিম নেকি? কথাবোৰ অলপ ভদ্ৰভাৱে কবা। নমস্কাৰ, মাননীয় চৰ্বিযুক্ত বাইদেউ, আপোনাৰ লগত দুটামান বাৰ্তালাপ কৰিব পাৰিম? হ'ব দে ভাই, দুখ নকৰ। আচলতে প্ৰেমত ঢকা খোৱাটো একো ডাঙৰ কথা নহয়, বুজিছ? তই যে প্ৰেমত অংশগ্ৰহণ কৰিলি সেইটোহে ডাঙৰ কথা। আজিৰ পৰা বেলেগৰ মাইকী কুকুৰ কেইজনী চোৱা বন্ধ। কাৰণ কাইলৈ পৰহিলে তহঁতিও বিয়া পাতিবি, তহঁতৰ ঘৈণীও কাৰোবাৰ বোৱাৰী হ'ব, মনত ৰাখিবি। কি কৰিছা? এনে বাহিৰতে বহি কিতাপ এখন পঢ়ি আছো। ড্ৰিংক নকৰিবা কিন্তু, মোৰ শপত খাই থৈছা, মনত আছে নহয়? আৰে নকৰো ৰে, মোক কি তুমি ট্ৰাষ্ট নকৰা? বহুত বিশ্বাস কৰো তোমাক। মোৰ আকৌ শপত খোৱা মদ নাখাও বুলি। তোমাৰ শপত। ৰুল নম্বৰ 1, বিশ্বাস কাকোৱে নকৰিব। দিয়া একো নাই দিয়া। আই লাভ ইউ। দিয়া বাই বাই, লাভ ইউ। মোৰ গাৰ্লফ্ৰেণ্ড জানি আকৌ মোৰ লগত এনি টাইম মানে কথা পাতিয়ে থাকিব লাগে, পাতিলে ফোন নেকাটে, এনি টাইম ফোনেই কৰি থাকে। তাকে তাৰপিছত বাকী কথা কব। হেল্ল' জান, শুনা না, মোৰ তোমাৰ লগত কথা পাতিব মন গৈছে। এতিয়া দেখোন তোমাৰ লগত কথা পাতিছিলো। চৰি, আকৌ তোমাৰ তাতে লাগি গ'ল মানে। কি হ'ল? খুব পিটিলে। কেলে? বিল্ডিংটো যে দেখিছ যে, তাত জুই লাগি আছিলে। তাৰপিছত মানুহ 3টা সোমাই আছিলে, মই বচাই দিলো। খুব পিটিলে। মানুহ 3টা উলিয়াই দিছ, ভালে কথা। কেলে পিটিলে কিন্তু? অগ্নি নিৰ্বাপক বাহিনী মানুহ আছিলে। কালি হিষ্ট্ৰী চাই কল কৰিছিলে, তই বোলে এটা ক্লাছ কৰা নাই? মই কৈছো তোত, মই হিষ্ট্ৰীত টপাৰ হয়। দে কচোন, আকবৰ জন্ম কেতিয়া হৈছিল? দাদা, মই স্কুলত পঢ়িব যাওঁ, ডেলিভাৰী কৰিব নাযাওঁ তোন। আজিকালি মানুহ মৰিলে আকৌ বুলি গুচি আহে নি বে? ধেত পাগল, কি ফটোৱা কথা কৈ আছো? নহয় বে, কালি চা না, মহাত্মা গান্ধীয়ে মোলে ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠিয়াইছে। অদৰকাৰী কথাবোৰ কৈ থাকিব। কি পইচা কেইটকামানৰ বহুত প্ৰয়োজন হৈছিলে বে। সঁচাকে নে? মোৰ ওচৰতো পইচা নাই নহয়। সৈটো চা, নিবি বহি আছ, তই নিবি পতাকগে যা, তোৰ একদম পইচা ফিক্স হৈ যাব। হৈ যাবতো? যাচোন তই। ঠিক আছে তেতিয়াহ'লে যা। কি কৈছিলে তোক পতালে পইচা দিব নহয়, মই কি কৈছো?